হেল্ল' গাইজ, কি খবৰ? আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো বৰ্তমান ভালে। তো বহুদিনেই হ'ল লং ভিডিঅ' দিয়া নাই। আজি এটা লং ভিডিঅ' লৈ আহিছোঁ। তো মানে আপোনালোকে প্ৰথমবাৰ শেষৰ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আৰু আজি হৈছে 26 জানুৱাৰী গণতন্ত্ৰ দিৱস। তাৰ উপলক্ষে মানে আজি ঘৰতে এটা থুলমূলকৈ খানা খাইছোঁ। তো আজি মানে খানাটো মাছ মাংসই হ'বনে নে বেলেগ কিবা হয়। তো তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে শ্বৰ্ট ভিডিঅ'ৰ ওপৰত এতিয়া মৰম নিদিয়া হ'ল। শ্বৰ্ট ভিডিঅ' মই কণ্টিনিউ দিয়া আছোঁ। আপোনালোকে চাব, মৰম দিব, আশীৰ্বাদ কৰিব যেন ছাকচেছ হ'ব পাৰোঁ। তো তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, তেনেহ'লে ব'লক আমি গৈ আছোঁ এতিয়া আমাৰ লক্ষ্যস্থানলৈ। এয়া আমাৰ পোৱালি দেখিছেই নহয়। তো ব'লক পাইছোঁগৈ আৰু ব'লক। এই আমি আহি পাই গ'লোঁ। এইফালে বক্স চক্সো বজাই আছিলে আৰু এইফালে আমাৰ বিজয়ে চাহো বনাই আছে। এইফালে আমাৰ পাস্তাও মানে ৰেডি হৈছে আৰু এইফালে সকলোখিনি যোগাৰ কৰি মেলি থৈ দিয়া আছে। এইফালে ভাইটিহঁতো আছে। এইফালে আমাৰ গান চানো বজাই আছে, কিন্তু গান চানটো দিব নোৱাৰি ন। এইফালে আমাৰ চাহো ৰেডি হৈ গ'ল। তো খাই লওঁ আৰু বাকীখিনি চাই থাকক আৰু। এইফালে আমাৰ ডিমো বইল হৈ আছে আৰু এইফালে আমাৰ পাস্তা বনাবৰ কাৰণে ৰেডি কৰি থকা হৈছে। এইফালে সকলোখিনি কাটি মেলি লোৱা হ'ল আৰু এই আমাৰ মাও আছে। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। এয়া আমাৰ দাদা, এয়া পোৱালিহঁত। তো ফাইনেলি আমাৰ পাস্তাও হৈ গৈছে আৰু এয়া চাই থাকক। কি হয় নাজানো আজি আৰু খাবলৈ। তাৰপৰা এয়া আমাৰ মানে ডিম ভাজিবৰ কাৰণে লৈছে। মানে মেগীত ডিম দিলে বেছি ভাল হয় খাবলৈ। তো পাস্তা আমাৰ বনাই মেলি হৈ গ'ল আৰু এইফালে আমাৰ মেগীও হৈছে আৰু অৱশেষত। এইফালে আমাৰ উতলি আছে এতিয়া মেগী আৰু লাহেকৈ খাম আৰু। তো চাই থাকক কি হয় শেষলৈকে। অৱশেষত আমাৰ হৈ গ'ল সকলোখিনি বনাই মেলি। এইফালে আমাৰ সকলোৰে কাৰণে উলিয়াই দিছোঁ ডিম, তাৰপৰা পাস্তা আৰু মেগী। তো ভাতনো কিমান খাব গাইজ, এইবোৰ খাবলৈ মন যায় ন। আৰু অৱশেষত এয়া মোৰ ভাগত পাই গ'লোঁ আৰু। তো আজিৰ ভিডিঅ'টো ইমানেই।